আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। আজের বিষয়বস্তু হল হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জীবন আদর্শ চতুর্থ খণ্ড। এই সম্পর্কে মই আজি আলোচনা করিম ইনশাআল্লাহ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলামায় ছুটে আয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের যেতিয়া 50 বছর বয়স হয়েছিল, তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আয়েশা রাদিয়াল্লাহু আনহা বিয়া কৰাইছিল। তেতিয়া হযরত রাদিয়াল্লাহু আনহার 7 বছর বয়স আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকুৱা এজন নবী আৰু যিজন নবীয়ে 7 বছর বয়সত হযরত আয়েশাকু বিয়া কৰাই নিজৰ কৰিব পাৰিছিল। এদিন হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু আনহুক লগত লৈ মদিনালৈ যাত্ৰা কৰিছিল। কিছুদূৰ যোৱাৰ পিছত হযরত আবু বকর রাদিয়াল্লাহু আনহুৰ বৰ ভোক লাগিছিল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিলে এজনী তিৰোতা মানুহে পথাৰত ছাগলী চৰাই আছে। আমাৰ নবী বিশ্ব নবী ৰাহমাতুল্লিল আলামিনে তিৰোতা মানুহজনীৰ ওচৰত গৈ ক'লে, আমাৰ খুব ভোক লাগিছে, আপুনি এটা ছাগলী দিলে আমি ছাগলীটো খিৰাই গাখীৰ পান কৰিলোহেঁতেন। কিন্তু তিৰোতাজনী ছাগলী দিব নোৱাৰো বুলি ক'লে। তথাপি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাৰে বাৰে তিৰোতাজনীক অনুৰোধ কৰিলে, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলে আৰু তিৰোতাজনীয়ে ক'লে, এই সকলোবোৰ ছাগলী মোৰ নহয়, মোৰ গৰাকীৰহে, সেয়ে মই দিব নোৱাৰোঁ। আমাৰ নবী বিশ্ব নবী ৰাহমাতুল্লিল আলামিনে দেখিলে যে এটা পোৱালি ছাগলী কপি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাইক এই ছাগলীটো কাৰ বুলি সুধিলে। তিৰোতাজনীয়ে ক'লে, আপুনি সেই বেমাৰী ছাগলী পোৱালিটোৰ পৰা গাখীৰ খাব পাৰিব, কিন্তু ছাগলীটো গাভিনেই হোৱা নাই, সি এতিয়া কেঁচুৱা হৈ আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, যদি আপুনি অনুমতি দিয়ে তেন্তে আমি সেই ছাগলীটো খিৰাই গাখীৰ পান কৰিম। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তিৰোতাজনীৰ পৰা এটা পাত্ৰ বিচাৰিলে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভৰিৰে হেঁচা দি ধৰাৰ লগে লগে ছাগলীৰ স্তন গাখীৰেৰে ভৰি গ'ল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ছাগলী খিৰাই দুয়োজনে পেট ভৰাই গাখীৰ খালে আৰু তিৰোতাজনীকো গাখীৰ দিলে। আমাৰ নবী বিশ্ব নবী ৰাহমাতুল্লিল আলামিনে 40 বছৰ বয়সত নবুৱত পাইছিল। নবুৱত পোৱাৰ পিছতেই এদিনাখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাজাজ নামৰ পাহাৰৰ ওপৰত উঠি ডাঙৰ ডাঙৰকৈ শব্দ কৰি মানুহক মাতিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শব্দ শুনি অলপ সময়ৰ ভিতৰত খাজাজ নামৰ পাহাৰৰ ওচৰত শত শত মানুহ জমা হ'ল। মানুহবিলাকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, কিয় আপুনি আমাক মাতিলে? তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মই যদি কওঁ এই পাহাৰৰ পিছফালে সৈন্য সামন্তবিলাক আপোনালোকক আক্ৰমণ কৰিবলৈ প্ৰস্তুত হৈ আছে, এই কথাটো আপোনালোকৰ বিশ্বাস হয়নে? তেতিয়া মানুহবিলাকে ক'লে, হয়, আপোনাৰ কথা বিশ্বাস হয়, কাৰণ আপুনি কেতিয়াও মিছা কথা নকয়। আমাৰ নবী বিশ্ব নবী ৰাহমাতুল্লিল আলামিনে ক'লে, তেন্তে আপোনালোকে মূৰ্তি পূজা বাদ দি আল্লাহৰ উপাসনা কৰক। আপোনালোকে লাত আৰু উজ্জাক পূজা কৰি কোনো লাভ নহ'ব। এই কথা শুনি মানুহবিলাকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত খং কৰি গুচি গৈছিল। ওয়ামা আলাইনা ইল্লাল বালাগ।